হেল্ল' সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছো মই ADRE গ্ৰেড 4 পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছো ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পাইছে তেন্তে নিজে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো অসমৰ কোনজন ব্যক্তিক ইউনিচেফ ইণ্ডিয়াৰ ইয়থ এডভোকেট হিচাপে নিযুক্তি দিয়া হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাহিদ আফৰিন। লগতে মনত থবা অভিনেত্ৰী কৰীনা কাপুৰ খানক নিযুক্তি দিয়া হৈছে নেশ্যনেল এম্বেছাডৰ হিচাপে। পৰৱৰ্তী প্ৰশ্ন কাৰ বিৰুদ্ধে যুঁজ দি মূলা গাভৰুৰ মৃত্যু হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তুবৰ্গ খান। তুবৰ্গ খানৰ বিৰুদ্ধে যুঁজ দি মূলা গাভৰুৰ মৃত্যু হৈছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন কোন চনত আৰম্ভ হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1857 চনত। লগতে মনত থবা চিপাহী বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ মহাবিদ্ৰোহ ভাৰতীয় বিদ্ৰোহ 1857 চনত বিদ্ৰোহ আৰু 1858 চনৰ গণ অভ্যুত্থান নামেৰেও অভিহিত কৰা হয়। পৰৱৰ্তী প্ৰশ্ন চুলিকফা লৰা ৰজাৰ হিন্দু নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰত্নধ্বজ সিংহ। তেখেত কম বয়সতে অৰ্থাৎ মাত্ৰ 14 বছৰ বয়সতে ৰজা হোৱাৰ বাবে তেখেতে লৰা ৰজা নাম পাইছিল। পৰৱৰ্তী প্ৰশ্ন অসমত দাস প্ৰথা কিমান চনত বিলোপ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1843 চনত। অসমত দাস প্ৰথা 1843 চনত বিলোপ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 8টা। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীৰ দীঘলী পুখুৰীটো নিম্নলিখিত কোনে খন্দুৱাইছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভগদত্ত। গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই খন্দুৱাইছিল। পৰৱৰ্তী প্ৰশ্ন লাচিত বৰফুকনৰ মৈদাম নিম্নলিখিত কোনখন ঠাইত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট। লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন যমুনা নদী কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উত্তৰাখণ্ড। যমুনা নদী উত্তৰাখণ্ডৰ পৰা উৎপত্তি হৈছে। পৰৱৰ্তী প্ৰশ্ন আগৰৱাল কাপ কি খেলৰ লগত জড়িত? আগৰৱাল কাপ অপশ্যন ডি বেডমিণ্টন খেলৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্ন 640 খ্ৰীষ্টাব্দত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। ভ্ৰমণ বংশৰ কোনজন শাসকে তেওঁক আদৰণি জনাইছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন। পৰৱৰ্তী প্ৰশ্ন পুৰণি কামৰূপত ৰজাসকলে ৰাজকীয় প্ৰতীক হিচাপে কোনটো জন্তু ব্যৱহাৰ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাতী। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটোৰ নাম হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। পৰৱৰ্তী প্ৰশ্ন আমাজনৰ প্ৰতিষ্ঠাপক কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেফ বেজোছ। পৰৱৰ্তী প্ৰশ্ন জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শ্বাহজাহান। শ্বাহজাহানে জামা মছজিদ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰাগ ঐতিহাসিক অধ্যয়নৰ বাবে নিম্নলিখিত কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কালিকা পুৰাণ। পৰৱৰ্তী প্ৰশ্ন চাৰমিনাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেলেংগানা। চাৰমিনাৰ ভাৰতৰ তেলেংগানাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন নিম্নলিখিত কোনগৰাকী ব্যক্তিক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নৰনাৰায়ণ। নৰনাৰায়ণক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন অজন্তা গুহাবোৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাৰাষ্ট্ৰ। পৰৱৰ্তী প্ৰশ্ন লাচিমাৰ কৃষক বিদ্ৰোহ কোন চনত সংগঠিত হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1894 চনত। পৰৱৰ্তী প্ৰশ্ন সৰ্বশিক্ষা অভিযান কেতিয়া গঠন হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2001 চনত। সৰ্বশিক্ষা অভিযান 2001 চনত গঠন হৈছিল। পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোহাঁই পদটো সৃষ্টি কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। পৰৱৰ্তী প্ৰশ্ন তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিমলা প্ৰসাদ চলিহা। পৰৱৰ্তী প্ৰশ্ন অসমীয়া ভাষা উন্নতি সাধনী সভা কোন চনত প্ৰতিষ্ঠা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1888 চনত। পৰৱৰ্তী প্ৰশ্ন ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংগালুৰুত। ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন মুচি জয়নাথ ঘোষৰ দ্বাৰা লিখিত তাজ উপাখ্যানত কাৰ ইতিহাসৰ বৰ্ণনা পোৱা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোচ। পৰৱৰ্তী প্ৰশ্ন স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গোপীনাথ বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলি আহমেদ।